ফাইনেলি এতিয়া বৰ্তমান শিৱসাগৰত আছোঁ। আপোনাৰ আজি যিহেতু আপোনাৰ শিৱৰাত্ৰি আৰম্ভ হৈছে, তাকলৈ এটা ভিডিঅ' বনাইছোঁ। ঐতিহাসিক শিৱসাগৰ শিৱদৌলৰ ফ্ৰণ্টত আছে। মোৰ বেগটোত আছে শিৱদৌল। দৌলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যদি চাই থাকক ভাল লাগে এটা ছাবস্ক্ৰাইব এটা কৰি দিব। শিৱৰাত্ৰি তুমি দোকান জেগাটো কি পালা নে? হা জেগা পাইছা? এইপিনে ঘূৰি দিয়া তুমি আকৌ দৌলৰ ফালে। ৰাতিপুৱা কেইটা বজাত আহিলা? ইয়াত কি কৰিবা তুমি চাইডত? ফাইনেলি এতিয়া দৌলৰ দুৱাৰেদি প্ৰৱেশ কৰিছোঁ। আপোনালোকে চাই থাকক। আপোনাৰ ভিতৰত দৌলৰ শিৱদৌলৰ প্ৰাংগণত যিখিনি মুহূৰ্ত আপোনালোকক দেখাই আছোঁ, ভাল লাগিব চাই পেলাই। তাকে উপভোগ কৰক। বলক সোমাই গৈ আছোঁ আমি চিৰদি। যিহেতু আপোনাৰ প্ৰৱেশ কৰিলোঁ এতিয়া ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণত আপোনালোকক দেখাই আছোঁ। মোৰ বেক চাইডে আপোনাৰ চাই থাকক। আপোনাৰ ঐতিহাসিক শিৱসাগৰ শিৱদৌল আছে আৰু আপোনাৰ সাংস্কৃতিক সন্ধিয়াও পাতিছে আপোনাৰ 21 ফেব্ৰুৱাৰী তাৰিখে। উপস্থিত থাকিব আপোনাৰ অনুৰাধা গৰুলা। আপোনাৰ এতিয়া ফাইনেলি গেটেদি আপোনাৰ প্ৰৱেশ কৰি দিয়া হৈছে। চাই থাকক, আপোনাক দেখাই আছোঁ। সেয়া ফ্ৰণ্টত আছে আপোনাৰ ঐতিহাসিক শিৱদৌল আপোনাৰ যিহেতু এইপিনে মানুহ ৰাতিপুৱা 3টা বজাৰ পৰা লাইন হৈ আছে, কাৰণ আজি আপোনাৰ প্ৰথম দিন শিৱসাগৰ শিৱদৌলৰ শিৱৰাত্ৰি প্ৰথম দিন আজি। মোৰ ফ্ৰণ্টত আছে আপোনাৰ শিৱ আছে আপোনাৰ, কাৰণ এইটো হ'ল আপোনাৰ শিৱৰ এতিয়া আপোনাৰ মূৰ্তিটো এইবছৰে আপোনাৰ নতুনকৈ শিৱদৌলৰ কিনাৰত আপোনাৰ দিয়া হৈছে। এইবছৰ প্ৰত্যেক বছৰ দিয়া নহয়, কিন্তু এইবছৰ আপোনাৰ নতুনকৈ অলপ দিয়া হৈছে। তাকে আপোনালোকে দেখাই যে চাওক। এয়া আপোনাৰ বন্তি জ্বলোৱা স্থান। ভালকে চিঞৰ তোমাৰ।